Hey guys, good morning. তো বহুত দিনৰ পাছত জানেইতো অফিচ স্কেডুলবোৰৰ কাৰণে ওলাই যাব নোৱাৰো। তো বহুত দিনৰ মূৰত এটা ৰিইউনিয়ন কৰিম বুলি ভাবিছো। আমাৰ অফিচৰে কালিং হয়, বহুত ভাল কালিং। তো তাহাঁতৰ লগত বহুত দিন লগ পোৱা নাছিলো, যিহেতু তাহাঁতে স্কিপ কৰা বহুত দিন হ'ল জবটো। চবেই নিজৰ নিজৰ লাইফত বিজি। চ' আজি অকণমান টাইম পালো, চ' ভাবিলো গোটেইকেইটা এবাৰ মিলি পেলাই এটা টাইম স্পেণ্ড কৰোঁ, মানে অকণমান টাইম স্পেণ্ড কৰোঁ। চ' বলক জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ আৰু আপোনাক তালৈকে গৈ লগ পাই আছোঁ। মই সোনকালে ওলাবলৈ লেটে হৈ গ'ল, অলমষ্ট 11টা বাজেগৈ। চ' তালৈকে গৈ একেবাৰে গোটেইকেইটাকে লগ কৰাই আছোঁ আৰু সোনকালে ৰেডি হৈ গ'লোঁ। বলক, মই বাইক লৈ গৈ আছোঁ, যিহেতু ৱেডাৰটো অকণমান ভাল হয়। তো বাইক ৰাইডো কৰা নাই বহুত দিন হ'ল। এইটো বাইক ৰাইড হিচাপে নহয়, অকণমান পুৰা ডিষ্টেঞ্চ কাব পাৰিম, বাট বাইকটো ইমানখিনিও মই দূৰৰ পৰা সময় নাপাওঁ, এই অফিচৰ কৰোঁতেই যায়। চ' বলক বাইকটো লৈ যাওঁ। ইম্পৰ্টেণ্ট থিং, হেলমেট নিব লাগিব, কাৰণ হেলমেট যে নিনিওঁ হৈছে আৰু তেতিয়া। তো বলক ওলাই দিওঁ ইয়াৰ পৰা। মই বৰ্তমান মটো ব্লগ নকৰোঁ, যিহেতু মানে কি আৰু দেৰি হৈছে মোৰ। তো গৈ পেলাই তাতে লগ পাম আপোনালোকক। এই ৰাম, বাইকৰ অৱস্থা গোটেই লেতেৰা, ধূলি চুলি। আচলতে মোৰ চাইকেলটো তো অকণমান ঘৰৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, সেইকাৰণে এইবোৰ চব পৰি আছে। তো এইবিলাক পুৰা লেতেৰা, সেই আৰু অকণমান ইয়াত চাট ঢালিব চলি আছিল। তো এনেকুৱাই আৰু ঠিক আছে, বলক ওলাই দিওঁ। ময়ো পুৰা ৰেডি, গিয়াৰ্ড আপ, ওলাই দিওঁ। 1 hour later. তো বহি পৰা আহি পালোঁ। এইটোৱে আপোনাৰ বহি পৰা চিনেৰিঅ'। বা কি ট্ৰেফিক জেম হয়। গীতাহঁতৰ ঘৰলৈকে নগ'লোঁ আৰু, চ' ইয়াতে এনেকৈ ৰখি দিলোঁ, সি আহি আছে। দেৰি কাৰ চ' অকণমান বজাৰ কৰিলোঁ, যিহেতু বজাৰটো নেদেখালোঁ কাৰণ বেলেগ একো কৰা নাই। পৰ্ক আনিছোঁ, অকণমান লাই শাক আনিছোঁ, বাকী চবটো আছেই চুগে। ফ্ৰেণ্ড আছে কিয়, তাৰ ৰুমলৈ আহিছোঁ। চ' বলক এতিয়া ৰুমলৈকে যাম। বোপাই বা আছে নাই ঘৰত, কি আৰু কি কৰি আছে। চব হয়নে নহয় বা, নে এক্সপেক্টেডে আছিল আমি আহিম বুলি। কুলেন কি কৰি আছে? এই আছো, অলপমান কামত ওলাই গৈছো। ক'ৰ পৰা? এই কোৱা নাছিলো যে আহিম বুলি। ভিডিঅ' বনাই আছা নেকি? ৰবা দে, 1 মিনিট এইটো আমাৰ ভুল হ'ল ন, লিফ্টটো আহি পেলাই ডোৰটো বন্ধ কৰিব লাগিছে। হ'ব, একো নাই। বাকী আৰু গীটাৰটো আহিছে বোলে। গীটাৰটো আহি গৈছে। অ'ৰা, তুমিতো নবনোৱাই, মই বনাই আছো, মই ষ্টাৰ্ট কৰি আছো। কাৰণ সি বহুত ভাল কুক হয়, আৰু এইবিলাক ফাল্টু কৰি লাভ নাই। গীটাৰটো মই একেলগে আহিছো, দেখাই পাইছে আপোনালোকে। তথাপিতো আৰু এণ্ট্ৰি দিবলৈ পাহৰিছিলো ন, সেইকাৰণে এণ্ট্ৰিটো দিলোঁ তাৰ ঘৰত। এইখিনি পাৰ্টতে আড্ডা হ'ব অকণমান পাছত। আৰু এজন ফ্ৰেণ্ড আহি আছে, তাকো অহাৰ পাছত লগ কৰাই দি আছোঁ। চ' তেতিয়ালৈকে আমি অকণমান যোগাৰ কৰি লওঁ, অকণমান পিছত লগ পাই আছোঁ। কিমান হৈছে, কিমান আগবাঢ়িছে? এইটো পৰ্ক বইল হৈ আছে। চাওঁ এবাৰ পৰ্কটো দেখাই দিওঁ। বইল হৈ আছে, এইটো কুক হোৱা নাই। কালাৰে মজা উঠিছে, হালধি বইল হওঁতে ইমান কালাৰ, আৰু কুক হোৱাৰ পিছত কেনেকুৱা কালাৰ আহিব। এনেও আমাৰ টেষ্টি চেফ হয় এইজন। এটা বস্তু দেখা পাইছো, এটা নতুন প্ৰডাক্ট আহিছে। এইটো মিনিচৰ আপোনাৰ ক্লিনিং ক্লথ, 6 পিচ থাকে, আপোনাৰ 140 rupees। তো আনিছ কিয় কাৰণে? এইটো আপোনাৰ পাকঘৰত বহুত কামত আহে, পানী চানী টুকিবলৈ। আমি ফাটা গেঞ্জি দিয়ে চাফা কৰো। এইটো মই দেখালো, যোনে যোনে ইউজ কৰিব বিচাৰে এইটো কৰিব পাৰে, মানে চবৰে পাৰে। কিন্তু এইটো প্ৰমোচন নহয় দে, আমাৰ একো প্ৰমোচনেল ভিডিঅ' নহয়। এইটো 6 পিচ আনিছে, দেখাইছো। 5টা লেয়াৰ থাকে, এবজৰ্পচন খুবেই ভাল। এইটো বাৰু ট্ৰাই কৰি চাম। তুমি জানানে তোমাৰ হাত দেৰি হৈছে বুলি? হয়, অলপ দেৰি হ'ল, বেয়া নাপাবা আৰু। কি বেয়া নাপাবা, তোমাৰ পিয়াজ কাটিবলৈ ৰখি আছো আমি এতিয়া মাংস বনাবৰ কাৰণে, হয় নহয় প্ৰসেনজি? নাই মাংস ইম্পৰ্টেণ্ট, আমাৰ চেফে আজি পুৰা প্ৰিপাৰেশ্যন কৰিছে, আৰু চব তেখেতৰে যোগাৰ হয়। চাওক কালাৰ, চাওক লোভ লাগিলে উপায় নাই দেই, ভিডিঅ'তে
খোৱা নিচিনা ফিলটো ল'ব আৰু আপোনালোকে। আৰু পিছে ই বহুত ধুনীয়া খাদ্য বনায়। টাইম আছে বাট টাইম লৈ বনোৱা বস্তু সদায় টেষ্টি হয়। এইবাৰ দুয়োটাকে চাওঁ। আশীৰ্বাদ এটা বাদ দিয়া, তোমাক চুৰপি খোৱাৰ কাৰণে দেখোন কি মাৰা মাৰি। তই কি ওলাইছ এইটো কৰ? অ গাড়ী চাউণ্ড বস্তুটো আবে এইটো মডেল মই হেৰি কৰি থৈ দিছিলো জানা, শৰ্ট লিষ্ট কৰি দিলো। আহিলে আজি মেড ইন ইণ্ডিয়া নহয়, আহিলে এইটো মেড ইন ইণ্ডিয়া নহয়, বাহিৰৰ হয়। মেড ইন ভিয়েটনাম। পুৰা ফাল্টু গচিপ চলি আছে মাংস বনোৱাৰ সময়ত। তোৰ শৰ্ট লিষ্ট কৰি দিলো। মাংস বহাই থৈ আহিছে, লগতে আপোনাৰ ভাতটো বহাবলৈ বাকী এতিয়া। তো সেয়াই আৰু বুজিছে নাই, অকণমান টাইম লাগিব। আপোনালোকৰ মাংসটো হোৱাৰ পিছত দেখুৱাই আছে। কথাটো এই হৈছে যে মোৰ যোনটা চামুচ লাগি আছে সেই দুটা তোৰ তিউটাৰ ফাঁচিছে। তো তিউটাৰত তোৰ মানে চিকটো নাহে, মানে তোৰ ফাটা অলপ মাত আহে। তো এক্সিষ্টিং যোনকেইটা কি ডাঙৰ ডাঙৰ গচিপ চলি আছে। কিন্তু মানে সেইকেইটা চামুচ ভাল হয়, বেছি ভাল হয়। সেইকাৰণে মই সেইকেইটা মানে এই ভিন্দই এনে ওলাই থৈ পেলাই বেলেগ চামুচ লৈ আহিছো। মই এনে দুটা আনি মগাই লৈ আহিছো। মই হোৱাৰ পাছত খাদ্যটো দেখুৱাই আছো আপোনালোকক। তাৰ মাজতো আমাৰ কিন্তু দুটা বেয়া মানে বঢ়িয়া চলি আছে। তো এই দুটা মই থৈ দিয়া অকণমান নৰ্টাংকিবোৰ চাব গোটেইবোৰৰ। পিছে আমাৰ মাংসটো হৈছে বোলে, তো সেইকাৰণে নিমখ টেষ্টিং কৰিবৰ কাৰণে মাংসটো দিব বোলে। চব দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু স্মেল মানে যিটো এৰোমা ওলাইছে এইটো আপোনালোক কেনেকৈ ডেছক্ৰাইব কৰিম মই। অল ক্ৰেডিট গোজ টু দিছ মেন, নট মেন, বয়। বাৰু টেষ্ট কৰি চাওঁ, ওলাই দিছে আমাক। টেষ্ট কৰি পেলাই জনাই আছো। নিশ্চয় য়ামি হৈছে, বাট ষ্টিল চালু হৈ যাচোন। মাংসৰ টেষ্ট কৰিলোঁ। মানে কি কয়, আপোনাৰ ৰেষ্টুৰেণ্টত খাবলৈ দৰকাৰ নাই, A1 টেষ্ট। আপোনাৰ ফ্ৰাইটো ইমান ধুনীয়া হৈছে। এতিয়া লাই শাকেৰে বনাব, আধা উলিয়াই থৈ পেলাই বাকীখিনি লাই শাকেৰে বনাব। চাওঁ আৰু মোক খাওঁ খাওঁ লাগিছে এতিয়া। ভোক মানে পেটত পুৰা পেটটো পকাই ধৰিছে, ইমানে ভোক লাগিছে মোৰ। তই কেনেকুৱা পালি টেষ্টটো? A1 না? চ' এতিয়া ইহঁতে লাই শাকটো দি পেলাই মই একো কৰা নাই নে, মিছা নকওঁ। অকণমান দুই এটা সহায় কৰাটো সেইটো কাম কৰা বুলি নকয়, বাট গীতাটা যিটো মটিভেশ্যন কাম কৰাৰ কাৰণে থেংকছ টু হেভ ছাচ এ ফ্ৰেণ্ড। তো ধুনীয়া টেষ্টত বনাই আছে। বলক আৰু এবাৰ দেখাই দিওঁ। এতিয়া লাই শাকেৰে কিবা ইহঁতে প্ৰিপাৰেশ্যন কৰি আছে। আমি ডাইৰেক্ট গেলো। দুয়োটা কি কৰি আছ? এতিয়া নতুনকে আহা মানুহ এতিয়া ডাইৰেক্ট অ'ৰা নাযায় না আৰু। অ'ৰা তোমালোকে কিহত বিজি এতিয়া? আমি লাই শাক লৈ আছো, মোৰ জানটো। দেখিছে ডাঙৰ ডাঙৰ লাইবোৰ লৈ আহিছো। বুঢ়া লৈ আনিছা তোমালোকে? বুঢ়া লাই বুলি বুঢ়া লাই বুলি ক'ব বিচাৰে। মেইন কথা চেফৰ, তেখেতে যদি একো নহয় বুলি কৈছে খানা য়ামি হ'ব। বলক আপোনালোকৰ পুৰা গোটেই কমপ্লিট হোৱাৰ পাছত দেখুৱাই আছো খানাখন। ভাতো বহাবলৈ বাকী আছে। পিছে ভাতটো বহাই দিছো আমি হা, কিন্তু কথাটো হ'ল কি পানীৰ গোটেইকেইটা যিহেতু ল'ৰা মানুহ আমি, পানীৰ হিচাপটো চলি আছে। ঐ পানীৰ হিচাপ কিমান? পানী হিচাপ সেইটো কোনে শিকাইছিল তোক? সেইটো মা। ঐ পানীৰ হিচাপ কিমান? চবকে সুধিম মই এইটো। চবে সেইটো ঐ মিষ্টাৰ গুণজিত ক'ত হয় পানীৰ হিচাপ কিমান? সেইটোৱে হিচাপ। আমি জন্ম পোৱাৰ পাছত মা হাতে শিকাইছিল এইটো লিমিটত পানী থাকিবি, ভাত যিমানে ভাত নবয় কিয় সেই লিমিটটোৱে পাৰফেক্ট হয়। তো থেংকছ টু চবৰে মা। হে হৈ গ'ল আমাৰ। চাওক এতিয়া জাষ্ট নমাই দিলে হ'ল, ভাতটো বনাই পেলাই খোৱাহে কথা। কোনে ফোন কৰিছে দা? অফিচৰ পৰা ফোন আহি আছে ধৰা। ডাঙৰ ডাঙৰ মানুহ এইবোৰ, চব ডাঙৰ ডাঙৰ মানুহবোৰ আজি আমাৰ লগত। তো লাই শাকেৰে বনোৱা গাহৰি প্লাছ গাহৰি মানে লাহৰি। গাহৰি মানে লাহৰি বোলে। লাহৰি ল'ৰা পুৰা ফূৰ্তি আৰু। তো লাই শাকেৰে বনোৱা গাহৰি প্লাছ লাই শাকৰ স্লাড প্লাছ ভাত বনাবলৈ বাকী আছে। তো ভাতটো খাই আৰু আপোনালোকক জনাই আছো
কেনেকুৱা টাইপৰ টেষ্টি হৈছে অভিয়াছলি টেষ্টি হ'ব তো তাৰপাছত আছে আৰু এই সুগাৰ লাহেকে ওলাই যাবা এক ঘণ্টাৰ ভিতৰতে সুগাৰ প্ৰেছাৰ কিবা কবা নেকি এতিয়া নাই গাহৰি মানে লাহৰি এই ল'ৰা বুঢ়া আৰু দেই আৰু আৰু লাহৰি তাৰপাছত বাকী ক'ত এতিয়া ডিউটি নেকি তাৰপিছত আৰু যি ভাল মৰ্ণিং আছিলে হা হা নাই হয় গৰম পানী খাব মন গৈছে ঠাণ্ডা লগা নাই প্ৰসেনজিৎ ভাতটো ৰেডি হৈ গ'ল ঐ বাইলিয়ে তহঁতে ভাতকেইটা খালো আমি খাব ৰেডি দেখিছেনে অ' মিষ্টাৰ চেফ নিজে আগে ভাই খাই পেলাই টেষ্ট কৰি পুৰা একদম খতমে কৰিব ওলাইছে দেখোন ন তুমিও কেনেকুৱা হৈছে টেষ্টটো তুমিও হোৱা মই গম নাপাওঁ নিজে বনোৱা টেষ্ট মই গম নাপাওঁ কেনেকুৱা হৈছে প্ৰসেনজিৎ মই ঘৰ খোৱা নাই গৰম হৈ আছে বহুত গুৰুজিৎ তুমিতো কেতিয়াবা পৰা খাই আছা মজা আছে 2 মিনিট মান হ'ল ভাল হৈছে ভাল হৈছে ভাল হৈছে এইটো পৰ্কটো ভাল এনে ভাবিছে মোৰ সেইটো প্লেটটো বাৰু টেষ্ট কৰি চাওঁ কেনেকুৱা বনাইছে সঁচাকৈ ভাল হৈছে নে মই চাওঁ ৰ'ব হে আমি ভিডিঅ'টো জলদি আপলোড দিবা চাম আজি ভিডিঅ'ত কি কি ভিডিঅ' কৰা তোমালোকে আছা ভিডিঅ'টো আৰু গাহৰিটো বঢ়িয়া শিকছি বনাইছা কোনে গাড়ী দিছে অ'ৰা বনাইছা কোনে নিজৰ ক্ৰেডিটটো নিজে লোৱা বিচাৰিছা নেকি নাই মই বনাইছোঁ তেখেতে ভাবি আছে কি তেখেতক ক্ৰেডিট দিম বুলি এইটো মিছা কথা আমি 1 2 3 আৰু মই মিলি পেলাই বনাইছোঁ এখেতে মিছাতে ক্ৰেডিটটো ল'ব বিচাৰি বাৰু খাদ্যটো খাই লওঁ খাই লৈ পেলাই জনাই আছোঁ আপোনালোকক টেষ্টটো খানাটো কেনেকুৱা লাগিল হা টেষ্টি হৈছে নে মজা আৰু তই বনোৱা খানাটো তই বনোৱা শাকটোৰ কথা কি কবি সেইটো তহঁতে কবি শাকটো A1 হৈছে মোৰ দাঁতত এতিয়াও লাগি আছে তো টুথপিক ইউজ কৰিব লাগিব বাট চিৰিয়াছলি বহুত ধুনীয়া হৈ যায় তোমাৰ লাই শাকটো তুমি যোনটো ফ্ৰাই কৰি দিছা এই কোৱা খাদ্য কেনেকুৱা লাগিল বঢ়িয়া বঢ়িয়া তুমিতো A1 বনাইছা বে তুমি A1 বনাইছা গুণজিৎ কেনেকুৱা লাগিল খাদ্য ভাল হৈছে খানা ধুনীয়া হৈছে নেক্সট টাইম বহুত সোনকালে লগ পাইছোঁ গোটেইকেইটা চিয়'ৰ চিয়'ৰ ঐ প্ৰসেনজিৎ থেংক ইউ ছ' মাছ ইনভাইট কৰাৰ কাৰণে আৰু গোটেইকেইটা ৰিউনিয়ন কৰিবলৈ চান্স পাইছোঁ আমি থেংক ইউ ছ' মাছ টু ইউ মই কি কৰিলোঁ আৰে তই এনেকে টাইম দিছ তাৰ কাৰণে আমি গোটেইকেইটাই একেলগে লগ কৰিবলৈ সময় পাইছোঁ আৰু সঁচা কথা কওঁ যদি প্ৰসেনজিৎ এইখিনি টাইম নিদিলে হয় তাৰ উইকেণ্ডটো আমাৰ কাৰণে নিদিলে হয় তেতিয়া আমি গোটেইকেইটা লগ কৰি পেলাই এনেকে গোটেইকেইটা এটা ধুনীয়াকৈ লাঞ্চ কৰিব নোৱাৰিলোঁ হয় চ' এতিয়ালৈকে আমি লাঞ্চ কৰি ল'লোঁ খোৱা বোৱা কৰি পেলাই এতিয়া ওলাই যাওঁ আৰু কাৰণ টাইমো হৈছে আৰু কাৰ্ফিউ টাইমো হৈছে আৰু মই ভিডিঅ'টো এডিট কৰিব আছে এডিট কৰি পেলাই আপোনালোকৰ সন্মুখত জনাই আছোঁ কেনেকুৱা হয় আপোনালোকে নিজৰ ৰিভিউ কমেণ্ট দি পেলাই লাভটো দিব চ' আমি ওলাই আহিলোঁ ওলাই পেলাই এতিয়া আমি কি খাম এতিয়া বাস্কিন ৰবিন্স কি খাম আমি আইচক্ৰীম খাম ন না তুমি পেষ্ট্ৰি খাবা হা ভেনিলা আইচক্ৰীম অকল ভেনিলা একো মিক্স নাই মই খাম কিন্তু চকলেট নতুবা যদি ৰেড ভেলভেট পাওঁ বলক ভিতৰলৈ যাওঁ আইচক্ৰীম ফ্লেভাৰ চুজ কৰিবলৈ গিটাৰটোক দিছোঁ চাওঁ আৰু কি লয় কি ল'বা তুমি তোমালোকৰ ইয়াত ফেমাছ কি হয় হা বেয়া নাপাতে ভিডিঅ' বনাই আছোঁ কাৰণ তাতে হেৰি আছে খ্ৰীষ্টমাছ আছে কি ল'ব দিছ তই মোক মৰ্ণিং মিস্ত্ৰী তো এইটো কোনটো হয় টেষ্ট কৰিছা না হাউ ইজ ইট
How is it? Almost good. Nice. Huh? আপোনালোকৰ নাম নাহে বাৰু মই আইটেমটো বনাব পাৰিম এইটো মই অৰ্ডাৰ দিছোঁ 3 চেজ চকলেট চাওঁ বাৰু মোৰ কেনেকুৱা হয় ফুলি গ্ৰেভড কোন হয় এইটো ইয়াত একচুৱেলি এলাউড নহয় So this is my item. Let's see. কেনেকুৱা হয় মোৰ টেষ্ট কৰিছে আইটেমটো কেনেকুৱা হয় ঐ ভাঙিলি আকৌ পাগল অলপ ঠাণ্ডা হ'ব বা ইমান টেষ্টি পাইছ নে বেয়া লগা নাই সঁচাকৈ বেয়া লগা নাইতো নাই এনেই তই বেছকিন ৰবিনছৰ নাম উঠাব লগা নাই কৈছ অ'কে ঠিক আছে বাৰু আমি আমাৰ আইচক্ৰীমটো খাওঁ খাই উঠি পেলাই জনাই আছোঁ চ' তাৰপৰা ওলাই আহি এই ভিউটো চাওক অকণমান লাগিছে ব্লাৰি টাইপ তো এই মালিগাঁৱৰ এইটো অকণমান পাহাৰৰ পৰা উঠি আহি এইটো এটা ভিউ চ' ভেৰি এইফালে কামাখ্যা এইফালে কোনটো ফালে এইফালে কামাখ্যা এইটো দেখিছেনে এইটো যে ধোঁৱা স্মকটো যে ওলাই আছে স্মকৰ একদম কাষত এইটো স্মক নহয় এইটো ফগ হয় অ'কে এইটো ফগ হয় এনেকুৱা ভিউত যদি কেম্পিং কৰিবলৈ মন আছে মই এইটো ইয়াক লৈ পেলাই স্পনচাৰশ্বিপো কৰিব পাৰোঁ ইয়াক লৈ যদি এইটো লোকেশ্যনত আপুনি যদি মানে কি আৰু কেম্পিং টাইপৰ কৰিব বিচাৰে এবাৰ প্লিজ DM কৰিব মই 100% আপোনাক এক্সপিৰিয়েঞ্চ দিম ইয়াত আপোনাক মই কেম্পিং কৰিবলৈ চান্স দিম হ'ব মোৰ ভিউৱাৰ্ছে যদি কয় ইয়াত কেম্পিং কৰিব বিচাৰে কেম্পিং কৰিব দিবা নিদিয়া ইয়েছ হ'বতো এতিয়া কৈ দিছাতো চোৱা লাইন আছে আমাৰ এইটো প্ৰপাৰ্টি হয় তাৰ তো এনেকুৱা ভিউত যদি আপুনি কেম্পিং কৰিব বিচাৰে প্লিজ মোক DM কৰিব আৰু মই এইখিনি 100% এক্সপিৰিয়েঞ্চ দিছোঁ মোৰ ফ্ৰেণ্ডৰ ফালৰ পৰা এতিয়ালৈকে পানীৰ আমাৰ ফেচিলিটি হোৱা নাই পানীৰ ফেচিলিটিটো আমি তলৰ পৰা আনিব লাগিব অ'কে তাৰ পিছতহে আমি মানে ফুললি মানে ষ্টাৰ্ট কৰিম এইটো ভিউ চাওক ৰাতিপুৱা শুই উঠি পেলাই যেতিয়া এই ভিউটো দেখিব ন মোৰ আৰু ক'বলৈ নাই আৰু চ' এতিয়াতো আপুনি ইভিনিঙৰ এইটো ছানৰাইজটো আপোনাৰ এইপিন্ধি হয় তো এই ভিউটো যেতিয়া দেখিব ন মানে ৱৰ্ড নাই একো মোৰ ক'বলৈ আৰু মই এটা কথা কওঁ এই পাহাৰটো পাৰ হৈ পেলাই আপুনি যদিও কেম্পিং কৰিব বিচাৰে তেতিয়াও নোৱাৰিব কাৰণ সেইটো পাৰ আপোনাৰ মেঘালয় ছাইডৰ কলনি পৰি যায় চ' জানিছে এইটো মেঘালয় বুলি ক'লে কেনেকুৱা এটা আপোনাৰ ভাইব আহে নৰ্থ ইষ্টৰ তো অকল মেঘালয় নহয় আমাৰ অসমতো ইমান ধুনীয়া ধুনীয়া জেগা পাব আপুনি কামাখ্যাৰ কাষত চ' মালিগাঁও ওচৰত তাৰ উপৰি ইমান ডাঙৰ এটা ক্ৰাউডেড এৰিয়াৰ ভিতৰত মালিগাঁও কামাখ্যা গেটৰ পৰা খুব বেছি 10-15 মিনিটৰ ৰাস্তা 10-15 মিনিট ন অ'কে 1 নম্বৰ মালিগাঁও পৰা 10-15 মিনিটৰ ৰাস্তা আপুনি ইয়াত আহক কেম্পিং কৰাৰ দায়িত্বটো মোৰ কেম্প লৈ আহে আপুনি ধুনীয়াকৈ ইয়াত ষ্টে কৰক কেম্প লৈ আহিব খালি নিজৰ কেম্পিংটো আমি প্ৰভাইড কৰা নাই যদি আহিব বিচাৰে খালি মোক DM কৰিব বাকী চব এৰেঞ্জমেণ্ট মই কৰাই দি আছোঁ আপোনালোকক সেইখিনি মই এক্সপিৰিয়েঞ্চ দি আছোঁ আপোনাক ভিডিঅ'ত এতিয়া ঠিক আছে ঘৰলৈ যাওঁ ঘৰলৈ গৈ পেলাই বাকীখিনি ভিডিঅ' ক্ল'জ কৰোঁ এডিট কৰি পেলাই আপোনালোকৰ কাৰণে গোটেই ভিডিঅ'টো মই দি আছোঁ তো চি ইউ ফৰ নাও বাই বাই আৰু ভিউটো মিছ নকৰিব দেই হাই ফ্ৰেণ্ডছ চ' আহি পালোঁ আমি অলমষ্ট লাইক ট্ৰেফিকৰ কাৰণে মই 2 ঘণ্টামান লাগি গ'ল পুৰা এডজাষ্ট হৈ গৈছোঁ গীটাৰক ড্ৰপ কৰিলোঁ তাক ড্ৰপ কৰি পেলাই মই ডিৰেক্ট আহি গ'লোঁ অকণমান মানে কি আহোঁতেও প্ৰব্লেম হ'ল কাৰণ ট্ৰেফিক ফুল হৈ গ'ল কাৰণ আপোনাৰ এইটো সময়ত আপোনাৰ মেক্সিমাম গভৰ্ণমেণ্ট অফিচ জববোৰ ছুটি হয় আৰু লগতে আপোনাৰ জানেইতো আমাৰ বাইকাৰ্ছবোৰ ওলায় তো আমাৰ তাৰ কাৰণে ভুল ধৰিব নোৱাৰি কাৰণ মানুহবোৰে টাইমেই নাপায় আৰু কাৰফিউ লাগিছে 10টা বজাৰ আগতে চবে অকণমান এনজয় কৰিব বিচাৰে তো তেনেকৈ সকলো ওলাই ঘূৰি ফুৰে
তো মই আহি পালোঁ তেনেকৈ অকণ ফ্ৰেছ হ'লোঁ চ' আজিলৈকে ভিডিঅ'টো ইয়াতে এৰিলোঁ কিন্তু এটা কথা যোৱাৰ আগতে আপোনাৰ প্লিজ মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যিবোৰে মোৰ ভিডিঅ'বোৰ চাই আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰে প্লিজ ছাবস্ক্ৰাইব কৰিব কাৰণ আপোনালোকৰ কাৰণে মই ভিডিঅ'বোৰ বনাই থাকোঁ কাৰণ অকণমান যদি মই আপোনালোকৰ লগত কানেক্ট হ'ব পাৰোঁ মোৰে ভাল লাগে আৰু যদি আপুনি ছাবস্ক্ৰাইব কৰি ৰাখে তেনেকৈ মই আপোনালোকৰ সৈতে আৰু আগলৈকে কানেক্ট কৰি থাকিব পাৰিম চ' প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে লাইক বাটনটো এড কৰি দিব আপোনালোকৰ ছাবস্ক্ৰিপশ্যনৰ লগতে যদি আৰু মোৰ ভিডিঅ'বোৰ কিবা ভুল থাকে ভাল কৰিব পাৰোঁ আগলৈকে তো তাৰ কাৰণে মোক এটা কমেণ্ট কৰি পেলাই আপুনি জনাব কিদৰে মই নিজৰ ভিডিঅ'বোৰ ভাল কৰিব পাৰোঁ তেতিয়ালৈকে বাই বাই